ওকে অৱশেষত আহি পালোঁ হিডিম্বা দেৱী টেম্পল ইয়েছ এইটোৱে হৈছে হিডিম্বা দেৱী টেম্পল ৱাও 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 চাওক কিমান ধুনীয়া ষ্ট্ৰাকচাৰটো চাওক আৰু বাহিৰত কিমান ধুনীয়াকৈ শিং চিং কিবা কিবি লগোৱা আছে আৰু তো আহি এই ৰাইডটো পালোঁ ইয়াক ৰাইড কিমান তো আপকা ভয়া কিতনা হে কিমান বা প্ৰাইচ নাজানো বাৰু ল'ব লাগিব ৱাও আহি সেই মনৰ ভিতৰত লুকাই ৰখা সপোনৰ হিডিম্বা মন্দিৰটো আহি পালোঁ আপোনালোকৰ বাবেও সেৱা কৰিম আৰু ইয়াত এই ভেচলিনটো মেইন দেই কাৰণ আধা ঘণ্টামানৰ মূৰে মূৰে ভেচলিনটো লগাই থাকিব লাগে ইয়াতো কিমান ধুনীয়া ঠাইখিনি কিমান ধুনীয়া তো এই ঠাইখিনি চাব এই ঠাইখিনি এবাৰ ফিল কৰকচোন এই খুঁটাবিলাক এবাৰ ফিল কৰক এই ঠাইখিনি এবাৰ ফিল কৰক ইয়েছ এইখন ঠাইতে এইখিনি ঠাইতে সেই চিনেমাখন শ্বুট হৈছিলে ৱাও মন্দিৰটো চাওক ভিতৰত যাম বাৰু ভিতৰত মানে একদম ভিতৰত নাযাওঁ কাৰণ আমি বহু জেগা ঘূৰি ঘূৰি আহিছোঁ যাব ভাল নালাগে কিন্তু বাহিৰৰ পৰা আমি কৰিম क्या है भैया केसर केसर 100 रुपीज़ का हाँ अभी इसका कर लो कोई बात ओके 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 लो आजुरी लो लो क्या चाहिए तो केसर बेची है केसर बेच रहा है 100 रुपीज़ तो हिडिम्बा मंदिर तो चाওক হিডিম্বা মন্দিৰৰ বিষয়ে ইয়াতে ধুনীয়াকৈ লিখা আছে হিডিম্বা দেৱী টেম্পল মানালী অলমোষ্ট হিডেন বাই গ্যান্ড এতিয়া আমি ভিতৰত যাম ভিতৰত কেনেকৈ প্ৰে কৰিব পাৰি সেইটো চাম ওকে অৱশেষত আহি পালোঁ হিডিম্বা দেৱী টেম্পল ইয়েছ এইটোৱে হৈছে হিডিম্বা দেৱী টেম্পল ৱাও 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 চাওক কিমান ধুনীয়া ষ্ট্ৰাকচাৰটো চাওক আৰু বাহিৰত কিমান ধুনীয়াকৈ শিং চিং কিবা কিবি লগোৱা আছে আৰু ষ্ট্ৰাকচাৰটো চাওক আৰু এই মন্দিৰটোৰ বিষয়ে আপোনালোকে যদি ভালকৈ যদি অধ্যয়ন কৰে ছ'চিয়েল ষ্টাডিজত গম পাব হিডিম্বা দেৱী টেম্পলৰ বিষয়ে হিমাচল প্ৰদেশৰ মানালীত থকা হিডিম্বা দেৱী টেম্পল ইয়েছ চাওক মন্দিৰটোৰ বাহিৰৰ পৰা এনেকৈ আৰু ইয়াতে ট্ৰেভেল একচুৱেলি বহুত এটা বিজনেছ ইয়াতে হিমাচল প্ৰদেশৰ যি কেশৰ হওক বা চিলাজী ধৰক এনেকুৱা ধৰণৰ বস্তুবিলাক বেছি থাকে মই দুটা লৈছোঁ বাৰু কেশৰ তাৰপিছত মোৰ পিম্পলছ ওলাইছে এইবিলাক ভাল হয় বোলে তাৰপিছত চাওক বাহিৰৰ লোকেশ্যনটো আৰু এটা মানে এইটো চাওকচোন এইটো কাঠৰ এইটো মাটিৰ টাইপ ষ্ট্ৰাকচাৰটো এবাৰ চাই লওক তাৰপিছত এই ষ্ট্ৰাকচাৰটো চাই লওক ষ্ট্ৰাকচাৰবিলাক চাই লওক শিং আছে কিবা কিবি और इस स्ट्रक्चर तो साफ तो आप लोग स्ट्रक्चर देख लीजिए थोड़ा कितना खूबसूरत है ना तो फॉरेनर लोग भी आते हैं फॉरेनर मानव बिलाको आहे तो इपिने हरियाणा নহয় হিমাচল প্ৰদেশৰ বিভিন্ন ধৰণৰ মানে এনেকুৱা ধৰণৰ যি বাদ্যযন্ত্ৰ বা এনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াতে থাকে তো সকলোৱে ৰেষ্ট লৈছে চাই কেনেকুৱা লাগিল কওকচোন তো চাওকচোন এবাৰ চাওক কিমান ধুনীয়া এতিয়া সেৱা কৰিম মই ইয়াতে প্ৰসাদ লৈছিলোঁ এবাৰ কৰি সেৱা কৰি লওঁ সেৱা কৰি লৈ যাম আৰু सिस्टर भैया एक जस्ट क्लिप ले रिकॉर्ड हो रहा है हो जाए